बर' खौरां नायगिरि अनसायगिरि बयनिसिमबो बे समाव गाहाम हामलायनायखौ जासिहरनाय जाबाय। बे समाव दं आङो धेमाजि जिल्लानि सिङाव थानाय नैबे 47थि राज फुजा फालिनाय समाव बे समाव दङ आङो नैबे बृन्दाबन होननाय मोनसे पार्कआव दङ। बे समाव बे पार्कआव जोङो दिनै मा नुनो मोननाय जायो एबा मा बे नुथायफोर दङ बे समाव बर' खौरांनि गेजेरजों जोङो माखासे बाथ्राखौ मिथिना लागोन एबा माखासे बाथ्राखौ जोङो नायनानै लानो फैयो। बे समाव केमेरा बिथांखौ आं फैबाय थानो थाखाय गुरै खावलायनाय जाबाय। बे समाव केमेरामेन बिथांखौ माखासे नुथायफोरखौ बे समाव दिन्थिनो थाखाय खावलायनाय जाबाय। बृन्दाबन पार्कनि नुथायफोरखौ बे समाव केमेरामेन बिथांखौ माखासे दिन्थिफुंनो बे समाव खावलायनाय जाबाय। बे समाव दङ आंनो बे बृन्दाबन पार्कनिनो मालिक बे मालिकनिफ्राय बे समाव जों माखासे बाथ्राखौ मिथिना लागोन जे दादा আপনি लोग এই পার্কৰ নাম বৃন্দাবন পার্ক। পার্কৰ নাম আছে বৃন্দাবন পার্ক। ৰাইজক কি জনাব? ৰাইজক জনাম যে আমাৰ এই 41তম মাজৰবাৰী যিখন ৰাস মেলা হৈ আছে, তো ৰাস মেলাত যে আমাৰ এই বৃন্দাবন পাৰ্কখন মানে আমি খুলিছো, তো ৰাইজক একটাই মানে হেৰি কৰিম যে মানে ৰাইজে একবাৰ আহক, আহি মেলি মানে এই বৃন্দাবন পাৰ্কখন একবাৰ চাই যাওক। চালে মানে নিশ্চয় ভাল লাগিব আৰু সকলোৱে মানে সপৰিয়ালে আহি মেলি চাই পিনি চালে মানে বহুত ভাল লাগিব। কাৰণ ইয়াত চোৱাৰ বস্তু বহুত আছে। আপোনাৰ যেনেকুৱা সেলফি পইণ্ট বহুত আছে, তাৰপিছত আপোনাৰ কিছুমান পাৰ্ক আছে, পাৰ্ক টাইপৰ কিছুমান বস্তু আছে, প্ৰজেক্টৰ আছে, এই ফাউণ্টেন আছে, মানে পানী চানী যে ওলায় ফাউণ্টেন আছে, মানে চাবলগীয়া বহুত বস্তু আছে। মানে যিকোনো এজন ব্যক্তি যদি একবাৰ সোমোৱাৰ লগে লগে মানে তেখেতৰ মনটো অকণমান ভাল লাগিব কি যে নাই আমি মাজৰবাৰী যে ৰাস মেলা চাবলৈ গৈছিলোঁ, চোৱাৰ তো আমি অন্য এক ধৰণৰ কিবা এটা বস্তু আমি পাইছোঁ, মানে চাব পাইছোঁ, মানে বহুত আনন্দ লাগিছে, ভাল লাগিছে বুলি মানে নিশ্চয় এজন মানুহে মানে অনুভৱ কৰিব। আৰু টিকেটৰ দামটো মাত্ৰ 30 টকাই ৰখা হৈছে, যাতে সকলো কাৰণে মানে সহজ হয়। এইটো আমি ৰাস পূজাটো আজিতো 41 বছৰ ভৰি দিছে আৰু এই পাৰ্কখন আমি মানে 2 বছৰ হৈছে, আজি 3 বছৰ খোলাটো 3 বছৰ হৈছে। হ'লেও ইয়াৰ আগত যে আমি খুলিছিলোঁ 2 বছৰতকৈ মানে এইবাৰ বহুত ডেভেলপ আমি কৰিছোঁ আৰু কৰিবলৈ বৰ্তমানলৈকে আমি চেষ্টা চলাই আছোঁ। যোৱা বছৰ বহুত ভাল হৈছিলে। এই বছৰ মানে ক'ব লাগে মানে যোৱা বছৰতকৈ আৰু বহুত ডেভেলপ কৰিছোঁ আমি। হয়। থেংক ইউ।